নমস্কাৰ বন্ধুসকল, মই ৰাজকিশোৰ। আমাৰ চেনেল ইনফো লাইভলৈ আপোনালোকক স্বাগতম। বন্ধুসকল, আমাৰ জীৱনত সংঘটিত হোৱা কিছুমান ঘটনা বা দৃষ্টিগোচৰ হোৱা ঘটনাই যি আমাৰ মনলৈ কিছুমান প্ৰশ্ন উদয় কৰে। তাৰ কিছুমান প্ৰশ্নৰ উত্তৰ আমি দিব পাৰোঁ আৰু কিছুমান আমাৰ মনত সাঁথৰ হৈয়ে ৰয়। আজি আপোনালোকৰ ওচৰত তেনেকুৱা প্ৰশ্ন এটা আলোচনা কৰিব বিচাৰিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, আপোনালোকে নিশ্চয় শুনিছে যে ক'ৰবাত ট্ৰেইনৰ খুন্দাত কিবা জন্তুৰ মৃত্যু হোৱা বুলি, বা কোনোবাই ভুলবশতঃ বা জানি শুনি ৰেলৱে ক্ৰচিং পাৰ হ'ব ধৰোঁতে ট্ৰেইনে মহতিয়াই লৈ যোৱা বুলি। তেনে কিছুমান কথাই মনত প্ৰশ্ন উদয় কৰে, যেনে সেই জন্তু বা মানুহজনটো ট্ৰেইনৰ ড্ৰাইভাৰজনে দেখিছিল, কিন্তু অলপ সময় বা ট্ৰেইনখন নাৰাখিলে কিয়? জন্তু বা মানুহজনৰ প্ৰাণ বাচিল হয়। বন্ধুসকল, যদিহে আপোনালোকে তেনেকৈ ভাবিছে, তেন্তে কেতিয়াও আপুনি বা মই ভবাৰ দৰে ট্ৰেইনৰ ড্ৰাইভাৰজনে ট্ৰেইন ৰখাব নোৱাৰে। কাৰণ 21 ডবাৰ ট্ৰেইনখন যদি প্ৰতি ঘণ্টাত 100 কিলোমিটাৰ বেগেৰে গৈ থাকে, তেন্তে ইমাৰ্জেঞ্চি ব্ৰেক এপ্লাই কৰিবৰ বাবে মিনিমাম ডিষ্টেঞ্চ 850 মিটাৰ হ'ব লাগিব। আৰু মালবাহী ট্ৰেইন এখনে যদি প্ৰতি ঘণ্টাত 80 কিলোমিটাৰ বেগেৰে গৈ থাকে, তেন্তে ইমাৰ্জেঞ্চি ব্ৰেক এপ্লাই কৰিবৰ বাবে মিনিমাম ডিষ্টেঞ্চ 1 কিলোমিটাৰ হ'ব লাগিব। গতিকে ইমান দূৰ ডিষ্টেঞ্চ থকা বস্তুটো ট্ৰেইনৰ ড্ৰাইভাৰজনে দেখা পোৱাটো অসম্ভৱ হয়। একেবাৰে কম দূৰত্ব থকা বস্তুকে ট্ৰেইনৰ ড্ৰাইভাৰজনে দেখা পায়, যাৰ বাবে ট্ৰেইনৰ ইমাৰ্জেঞ্চি ব্ৰেক এপ্লাই কৰিলেও একো ফল পোৱা নাযায়। সেইবাবে ড্ৰাইভাৰজনে ট্ৰেইনখন ৰখোৱাৰ চেষ্টা নকৰে। কেতিয়াবা হঠাৎ ইমাৰ্জেঞ্চি ব্ৰেক এপ্লাই কৰিলে ট্ৰেইনখন বাগৰি পৰাৰ সম্ভাৱনা থাকে। ট্ৰেইনৰ ড্ৰাইভাৰজনৰ এটাই উপায় আছে, হৰ্ণ বজাই সকলোকে সাৱধান কৰি দিয়া। বন্ধুসকল, আপোনালোকে এই কথাটো আগতে কি ভাবিছিল কমেণ্ট বক্সত জনাবচোন। আৰু যদি আমাৰ ভিডিঅ'টো ভাল পালে লাইক কৰি দিব। লগতে আমাৰ এনেকুৱা ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা ঘণ্টা বটামটো দবাই দিব।